Welcome back to my YouTube channel. So আজি আমি গৈ আছো থাম্বনেলত চাই গমে পালে ক'ত গৈ আছো তথাপিও কৈ দিছো ট্ৰি হাউস ৰিজৰ্ট বুলি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 17-18 কিলোমিটাৰ মান হ'ব তো আমি 6 জন মিলি কেনে গৈ আছো বাইকত আৰু মোৰ লগত আছে খনিন আৰু বাকি 4 জন ৰাস্তাত ৰখি আছে आधा रास्ता बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत আৰু এতিয়া আমি আহি পালোঁ ডিমাকুচি চাহ বাগিচাৰ মাজেৰে গৈ আছোঁ একদম আল্টিমেট লাগি আছে ভাষা নাই আৰু ক'ব আল্টিমেট আৰু ৰ'দটো ইমান ৰ'দ দিছে আজি কলা পৰি গৈছোঁ আৰু আমি এতিয়া আহি পালোঁ শুক্লাই নদী আহি পালোঁ একদম আৰু আগত গৈ আছে আমাৰ 220 খন আৰু পিছত আছে ওসমান ভাই আগত আছে জেৰুল ভাই আৰু ইয়াৰ পৰা আৰু বেছি দূৰ নাই আমি 20 মিনিট মান লাগিব ইয়াৰ পৰা 20 মিনিটৰ ভিতৰত পাই যাম আমি আৰু নদীত চাগে নামি ল'ব লাগিব মই কাৰণ ডাবলিং যোৱাটো ইয়াতে সম্ভৱ নহয় নদীৰ মাজেৰে একদম নদীটো ভালে পাৰ হৈ গৈছে পানী আছে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য না মানে ক'বলৈ ভাষা নাই আৰু একদম আল্টিমেট আপুনি ইয়াত আহক আহিলে গম পাই যাব আমাৰ 15 আগষ্টৰ দিনাই অহাৰ কথা আছিল কিন্তু অলপ প্ৰব্লেম হ'ল সেইকাৰণে আহিব নোৱাৰিলোঁ সেইকাৰণে 16 তাৰিখে আহিলোঁ পিছদিনা ওসমান এই বাইকৰ পৰা ওলাই পৰবি চাবি আৰু এই গাঁওখনৰ নাম হৈছে নেপালী বস্তি নেকি ইয়াত চব নেপালী মানুহে থাকে বেলেগ মানুহ নাই এই পাহাৰৰ মাজত আমি আহি পালোঁ শুক্লাই নদী আৰু বাইক এখন ছিংগল যাব দিলোঁ ডাবলিং অলপ কষ্টটো ইয়াতে নদীৰ মাজত আপোনালোকক এটা 360 ভিউ এটা দেখাই দিওঁ wow what's a view এই আমাৰ আহি থাকোঁতে নদীত বাইকৰ পাম্পটো কমি গ'ল এতিয়া কিবা হয় আগত বা দোকান পাওঁ নে নাপাওঁ পামচাৰৰ ৱাও এইটো ৰাস্তা নে কি আচৰিত দেই আল্টিমেট ৰাস্তা ওপৰৰ দলংখনো ভঙা এই ৰাস্তাত আহিলে না হিমালয়ান লৈ আহিব লাগিব হিমালয়ান আৰু এখন স্কুল আহি পালোঁ আৰু কাষত এখন চাহ বাগিচা ভিউ কিন্তু আল্টিমেট দেই একদম আৰু এতিয়া আমি গৈ আছোঁ ভয়ানক অৰণ্যৰ মাজেৰে এটা সৰু ৰাস্তাৰে আৰু বেছি টাইম নাই পামেই আৰু গাইজ আমি আহি পালোঁ ট্ৰি হাউচ এটা দেখাই দিয়াতে কিমান বহুত মানুহ হৈছে বহুত মানুহ আৰু এইবোৰ হৈছে ট্ৰি হাউচ তাতে যাম এতিয়া আমি
আহি পালোঁ ক'ত যাবি গাইজ আহি পালোঁ এইটোৱে নেকি ট্ৰি হাউচ বহুত মানুহ আহিছে দেই আমাকো উঠাই অলপ কোনে কৰিবি ভাই কেনে লাগিছে কিবা এটা কৈ দি অঁ মজা লাগিছে আহি কিনে মজা লাগিছে না একদম ঝাক্কাছ অলপ ওপৰত যাওঁ কি আছে চাওঁ ভিতৰত আহি মানে কলা হৈ গ'ল সেইখানে পাহাৰখন চাব পাৰে আপুনি কি ধুনীয়া পাহাৰ আৰু এতিয়া এই ৰিজৰ্টখনত যাবলৈ চেষ্টা কৰিম অলপ ওপৰত ওপৰত কিবা আছে চাওঁ আৰু এইবোৰ আছে টেণ্ট যদি ৰাতি থাকে থাকিব পাৰে এই টেণ্টত ইয়াতে আহিলে ৰাতি থাকিব পাৰে আৰু এইবোৰ আছে গছৰ ওপৰৰ ঘৰ মজা মজা ইমান ধুনীয়া সুন্দৰ পৰিৱেশ অ' মাই গড ৰিয়েলি নাইচ অছম প্লেচ আৰু আমাৰ লগবোৰে চবে ফটো উঠাত ব্যস্ত চব যদি আপুনি ভিডিঅ'টো ইয়ালৈকে চাই আছে তেন্তে বহুত 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 ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু